গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই কৰিশ্মা আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বিশেষকৈ কলেজলৈ আহিছিলোঁ, ক্লাছ নোহোৱাৰ কাৰণে মানে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ বুলি আমাৰ গহপুৰখন, তাকে ওলাই আহিলোঁ। ব'লক চাওক। ভাবিলোঁ আপোনালোককো গহপুৰৰ বৰপুখুৰী পাৰটো দেখুৱাওঁ বুলি। এয়া আমাৰ গহপুৰৰ বৰপুখুৰী পাৰ এখন থানাখন, গহপুৰ আৰক্ষী থানা। ধুনীয়া মাছ আছে, কিন্তু আজি মাছবিলাক ওলোৱাই নাই। ক'ত গ'ল জানো আজি মাছবিলাক, তোমাক দেখুৱাম বুলি ভাবিলোঁ। আৰু কি কি কৰোঁ ব'লক চাই যাব, আৰু কি কি দেখুৱাম ভালকৈ দেখুৱাম আৰু কিবা কিবি। আৰু আজি বস্তু এটা কিনিম ভাইটিৰ কাৰণে এটা বস্তু কিনিম। কি মাছবিলাক ওলাইছে, ইমান ভালকৈ ওলোৱা নাই বাৰু, হ'লেও অলপ অলপ দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। ইমান ভালকৈ দেখুৱাব পৰা নাই, ওলোৱা নাই ইমান ভালকৈ। ক'ত গ'ল কলেজৰ পৰা আহি লগে লগে এয়া আমলেট বনালোঁ ভাত খাবৰ কাৰণে। আমলেট বনাই আছোঁ। আপোনালোকক বাৰু কি বস্তু আনিলোঁ সেইটো দেখুৱাম, আগত ভাত চাত খাই মেলি আপোনালোকক দেখুৱাম বাৰু। এয়া তিতাকেৰেলা আৰু আলু চব্জি বনাইছোঁ। মই তিতাকেৰেলা আলু খাই বহুত ভাল পাওঁ। কোনে কোনে খাই ভাল পায় তিতাকেৰেলা আলু কমেণ্ট কৰি জনাবচোন। মোক যে কৈছিলোঁ কিবা বস্তু এটা আনিম বুলি, এইখন চাইকেল এখন আনিলোঁ ভাইটিৰ কাৰণে, তাকে অলপ চলাইছোঁ। নপৰিবি। চাইকেল চলাইছোঁ চাওক, আজি বহু দিনৰ মূৰত চাইকেল চলাব পাই কি ভাল লাগিছে মনটো। নিউ চাইকেল আহি গ'ল। দাদা চাইকেলখন কেনেকুৱা লাগিছে তুমি উঠাচোন, পাৰিবা জানো? ফটোকপিকে থওঁ দেই। দুচকুত ভাহে তোমাৰে ছবি, তুমি মোৰ সপোন প্ৰেমৰে। এয়া জেঠাইহঁতৰ ঘৰলৈ গৈছিলোঁ, তাৰপিছত বৰষুণ হ'ল কাৰণে ভালকৈ ভিডিঅ' চিডিঅ' নবনালোঁ আৰু। এয়া ফুৰিবলৈ আহি আমাৰ গতি ফুৰিবলৈ আহি আমি আজি ভিডিঅ' কৰি আছোঁ। পুষ্পা ওলাইছে, আমাৰ পুষ্পা ওলাইছে। কিলিকুটি পেলাইছে। বাই বাই টাটা। কৈ দে টাটা। আৰু সুমন বাই হেৰিয়তো লাইক কৰি দিবা। সুমন বাই এইটো লাইক কৰি দিবা। ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মাৰিছে দে, কৈ দে। এতিয়া আমাৰ নিলিম দাস। মাই নেম ইজ নিলিম দাস। এবাৰ কোন ক্লাছত পঢ়া? 1। 1। এতিয়া আমি কিলিকুটি পৰা চাম দেই।